বোলো ঘৰত আছে নে গৃহস্থৰ আছে নে হয় কি আনি দেখোন আহক 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 বহিব আহক 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 গৈছো 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 বাইদেউ মই আপোনালোকৰ ঘৰত বিশেষ এটা কাৰণতহে আহিছো জানেনে মই মানে খোলাখুলিকে কৈ দিওঁ বুলিয়ে ভাবিছো মই মানে এজেগাত বৰ ভাল ল'ৰা এটা দেখা পাইছো জানেনে মা আপোনাক মানে ক'বই নালাগে পঢ়া ইমান চোকা ল'ৰাটো চাকৰি হৈছে এইফালে মাক বাপেকে ল'ৰা ছোৱালী বিচাৰি আছে ল'ৰাটো যে বেলেগ ভাল মদ নাখায় ভাং নাখায় একো নাখায় আপোনাৰ ছোৱালীজনীলে সেই ল'ৰাটো বৰ ঠিক হ'ব মানে চাকৰি কৰে যে ল'ৰাটো বেলেগ ভাল আৰু বহুত ডাঙৰ চাকৰি কৰে পইচা পাতি আপুনি টেনচনে ল'ব নালাগে ইমানেই ভাল গম পাইছেনে যদি দিয়ে আৰু বিয়াখন ফিক্স কৰিও নে কি কয় আপোনালোকৰ মতামতটো বিচাৰো আপোনাক কোনে চাবলৈ কৈছে মোৰ ছোৱালীজনীৰ বাবে দৰা মইতো আপোনাক কেতিয়াও কোৱা নাই মোৰ ছোৱালীজনীৰ বাবে দৰা চাই দিবলৈ আপুনি এই দালালি স্বভাৱটো এৰক এই ভাল আৰু বেয়া চাৰ্টিফিকেট লৈ আপুনি লাভ নাই ঠিক আছে মই মানিছো মোৰ ছোৱালীজনীৰ পঢ়া শেষ হৈছে মোৰ ছোৱালীজনীৰ পঢ়া শেষ হৈছে সেই বুলি আকৌ মই নোখোৱাকে তাইক খাবলৈহে নোখোৱাকেতো মই তাইক থাকিবলৈ দিয়া নাই আৰে বাবা খাবলৈ দিছো তাতে আপোনাৰ কি ডাল জ্বলিলে মোৰ আপোনাৰ ভাল কথাই চিন্তা কৰিছিলো যদি বেয়া পায় আৰু কিনো কম পঢ়া শেষ হৈছে কিন্তু আমি খুৱাই আছো আপুনিতো খুৱাই থকা নাই গতিকে আমাৰ ঘৰত আহি নেক্সট টাইম এই বিয়া বাৰুৰ কথা নাপাতিব এই আপোনালোকৰ কাৰণে আপোনালোকৰ দৰে মহিলাৰ কাৰণে কিছুমান মানুহৰ কাৰণে জানেনে বহুতো ল'ৰা ছোৱালীৰ জীৱন ধ্বংস হৈছে চাকৰি বুলি বহুত ভাল বুলি কৈ আপোনালোকে ল'ৰাটোক ছোৱালীজনীক দি দিব বিয়া পিছত গম পাই ভাল নে বেয়া চাকৰি বুলি যদি দি দিয়ে আপুনি ল'ৰাটো পিছলৈকে গম পাব যে ল'ৰাটোৰ চৰিত্ৰ কেনেকুৱা সেইকাৰণে আপুনি মোৰ ছোৱালীজনীৰ বিষয়ে এনেদৰে নেক্সট টাইম নক'ব বহুত ল'ৰা ছোৱালীৰ জীৱন এনেই বৰবাদ হৈ গৈছে বহুত ছোৱালী এনেই মৰিব লগা হৈছে আজিৰ দিনত আৰু এইখন ঘৰত নেক্সট টাইম আপুনি নাহিব আপুনি এই ঠাইৰ পৰা এতিয়াই গুচি যোৱা হ'ব গোখানী মই আপোনাৰ ছোৱালীজনীৰ কাৰণে ল'ৰা নাচাওঁ অত দিনৰ পৰা চাই থাকো এক্সপিৰিয়েঞ্চ বোলা বস্তুটো আছে মোৰ গম পাইছে আপুনি যে এষাৰ কথা ক'লে মোক কিন্তু বহুত বেয়া লাগিলে হ'ব যাওঁ আপুনি মোক খেদাই পঠিয়াব নালাগে মই যাওঁ